अभी এইটো চৰাই হেনো যদি কিবা এটা কৈ দে বহুত কষ্টৰ ফলত পালোহি চিৰিয়াখানা পালোঁ চাইছোঁ কেনেকুৱা লাগিছে এইটো কৈ দে ভালকৈ দেখাই নাই এতিয়া চাই ল'ম তাৰপৰা এইটো মোৰ পাৰ্টনাৰটো এইটো মোৰ পাৰ্টনাৰটো এইটো গাইছ ঐ বন্ধু বন্ধু ছেম টু ছেম দীপজ্যোতিৰ নিচিনা দেখিছে বন্ধু লগ পাম আকৌ সেইটো অনুভৱ কেনেকুৱা একদম মজা লাগিছে পুৰা এক্সাইটিং হৈ গৈছে বান্দৰ এটা দেখিলোঁ তোৰ পাৰ্টনাৰটোৰ নিচিনা আৰু একদম হেভি ছেম টু ছেম নিচিনা দেখিবলৈ আকৌ নমস্কাৰ আমাৰ ঘৰলৈ যাবি দেই বিহুত অঁ আমাৰ ঘৰলৈ যাবি বিহুত বাই আৰু চাংগে কয় নেকি ঐ দাদাই উঠ দাদাই এই দাদাই উঠ বিচনাত দাই হাঁহে নাপায় মই দাদাইটো চাহ আকৌ হাঁহে নাপায় কিটো হ'ব চাবলৈ আহিছিলোঁ দাদাইটোক চাম বুলি আহিছিলোঁ শুই আছে নহ'ব বেলেগ দাদাইকে চামগৈ হেৰি এইবিলাক বিউটিফুল পাঞ্জলা কিবা এটা কৈ দে কেনেকুৱা লাগিছে আলহী অৰূপ দা কিবা এটা কৈ দিয়া আৰু ওপৰলৈ গৈ থাকোঁ হা হেৰি হেল্ল' এবাৰ বিহুত আমাৰ ঘৰলৈ যাবি দেই ইমান ধুনীয়াকৈ একদম বহি থাকিছা গোটেই চিৰিয়াখানা ঘূৰিম আজি একদম ভাগৰ লাগি যোৱা লাগে পুৰা ঘূৰিহে ঘূৰিম জল্দি হ'ব দিবা এনেকৈ ইয়াত কি আছে বা চৰাই আছে মাছ চাওঁগৈ অঁ বনৰীয়া মাছ চাবলৈ যায় ই বনৰীয়া এখনত উঠিব মন আছিলে খালি পইচা নাই খোজকাঢ়ি ঘূৰিম আৰু হয় নাই আমাৰ খোজকাঢ়ি হেৰি কি আছে বা নাহৰ ফুটুকীয়া বাঘকে চাংগে বৈ নাহৰ ফুটুকী বাঘ তই আহি যা জখলা বগাই বগাই গৈ থাকিব লাগিব এতিয়া ভাগৰো খুব বেছিকৈ লাগিছে ভালুক কেকাই আমো এইকেইটা সপোন দেখি আছে অঁ সপোন দেখি আছে ন এইটো হেং হেনো হেং এয়া পাৰ্টনাৰটো আমাৰ প্ৰাঞ্জলৰ পাৰ্টনাৰটো সেইটো এইটো কি হৈছিলে তোৰ এজনী বাইদেউ হৈছিলে ন এয়া বোলে দীপজ্যোতি বাইদেউ বোলে এয়া শগুন ছেম টু ছেম এয়া নিচিনা দেখিবলৈ আকৌ অঁ সেইকাৰণে আকৌ বাই এবাৰ বিহুত যাবিগৈ দেই এইটো আমাৰ চচুবাটো ঔপ চচুবাটো এইটো ঔপ হেনো দেই এইটো এইটো চচুবাটো পিছত কিবা দেখাই দিছোঁ মই এৰি কিবা আগত কিবা দেখাব পাৰোঁ নেকি চামগৈ মেইন বস্তুটো এইটো
কাজিৰঙা ঘূৰিলোঁ এতিয়া যাওঁগে ৰুমলৈ বিৰাট ভাগৰ লাগিলে কেনেকুৱা লাগিলে ঘূৰি কেনেকুৱা লাগিলে ঘূৰি ভাল হেভি এই কাজিৰঙা কামাখ্যা গোটেই ঘূৰিলোঁ আপোনালোকক বৈকুণ্ঠ কিবা এটা কৈ দে চাই খুবেই ভাল লাগিলে কিন্তু অলপ ভাগৰটো লাগিছে বাৰু এতিয়া বৰ্তমান ৰুমলৈ গৈ অলপ আৰাম কৰিব লাগিব যাওঁ তেন্তে ৰুমতে লগ পামগৈ আৰু দেই ফাইনেলি পালোহি জেলত এতিয়া আকৌ জেলত সোমাই থাক কামাখ্যা মন্দিৰ চালোঁ চিৰিয়াখানা চালোঁ একদম অৱস্থা বেয়া চৰ্দি তৰ্দি চব আছে জ্বৰো হ'ব আজি ৰাতি এতিয়া এই আমি আমাৰ জেলখনত পালোঁহি আৰু হোষ্টেল হয় নাই দীপজ্যোতি সেনেকৈ বুলি কয় ন তাকেহে এয়া পালোঁহি আমাৰ জেলখন তাকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই একদম বেল আইকনটো টাপাকৈ বজাই দিব আৰু দেই গছকি দিব একেবাৰে নাপাহৰিব